ব্ৰেকিং শিক্ষা ক্ষেত্ৰত ডাঙৰ সংশোধন এই বছৰৰ পৰা 4 বছৰীয়া স্নাতক শিক্ষা ৰাজ্যত 3 বছৰৰ পৰিৱৰ্তে 4 বছৰ হ'ব স্নাতক পৰ্যায়ৰ শিক্ষা নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত এই বছৰৰ পৰা বলবৎ হ'ব শিক্ষা ক্ষেত্ৰত বৃহৎ সংশোধনৰ কথা ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ দ্ৰুত বলবৎ কৰা প্ৰথম 3খন ৰাজ্যৰ ভিতৰত হ'ব অসম ৰাষ্ট্ৰীয় শিক্ষা নীতি বলবতেৰে শিক্ষা খণ্ডত ব্যাপক সংশোধনৰ দিশত হিমন্ত চৰকাৰ এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছো শিক্ষা ক্ষেত্ৰত ব্যাপক সংস্কাৰ আৰু এই মুহূৰ্তৰ ডাঙৰ খবৰটো এইটোৱে হ'ল যে ৰাজ্যত 4 বছৰীয়া স্নাতক শিক্ষা এই বছৰৰ পৰা আৰম্ভ হ'ব নতুন শিক্ষা বৰ্ষৰ পৰা 3 বছৰৰ বিপৰীতে 4 বছৰৰ স্নাতক পৰ্যায়ৰ শিক্ষা ব্যৱস্থা আৰম্ভ কৰা হ'ব নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অন্তৰ্গত আৰু এই কথা ডক্টৰ শৰ্মাৰ ফালৰ পৰা ঘোষণা কৰা হৈছে মন্তব্য আহি পৰিছে এই মুহূৰ্তত ডক্টৰ শৰ্মাৰ মন্তব্য আগবঢ়াইছে শিক্ষাত আমি এই বছৰ এই মাহৰ পৰা আমি আটাইতকৈ যেটো আৰম্ভ কৰিব খুজিছো হেটো হল ইমপ্লিমেন্টেশন অফ নেশনাল এডুকেশন পলিসি এই বছৰৰ পৰা আমি অসমত 4 ইয়াৰ্স ইন্টিগ্ৰেটেড ডিগ্ৰী কোর্স আৰম্ভ কৰিম ভাৰতৰ ভিতৰত অসম হয়তো সৰ্বপ্ৰথম 3খন ৰাজ্যৰ ভিতৰত হ'ব য'ত আমি ইমান কুইকলি আৰু সুইফলি নেশনাল এডুকেশন পলিসি ইমপ্লিমেন্টেশনলৈকে আমি গতি কৰিছো so 4 years integrated degree course will be commenced from this year সমান্তৰাল ভাবে আমি ঘোষণা কৰা 6খন বিশ্ববিদ্যালয় জিসি কলেজ বঙাইগাঁও কলেজ জেবি কলেজ লখিমপুৰ কলেজ এই সমগ্ৰ আমি পূৰ্ব ঘোষিত বিশ্ববিদ্যালয়লৈকে যেটো আমি কনভাৰ্ট কৰাৰ কথা কৈছিলো এইবাৰ আমি আগষ্ট সেপ্টেম্বৰ বিধানসভাত আমি তাৰ আইনসমূহ পাছ কৰাবৰ বাবেও আমি সিদ্ধান্ত লৈছো